पंछी बनूं उड़ती फिरूं मस्त गगन में Hey guys, এয়া হ'ল আমাৰ নৰ্মেল পানী আৰু এয়া নৰ্মেল বটল তাক আমি খাব পাৰোঁ কোনো ধৰণৰ প্ৰব্লেম নাই কিন্তু এতিয়া যদি আমি এই পানী আৰু এই বটলক প্ৰেছাৰাইজ কৰোঁ তেতিয়াহ'লে কি হ'ব তো চিম্পলি আমাৰ কনচেপ্টটো হৈছে আমি এটা ৱাটাৰ বটল ৰকেট বনাম যিটো মানে আমি চাইকেলত মানে আমি প্ৰেছাৰাইজ কৰিম কৰি পেলাই এতিয়া আমাৰ তাৰ কাৰণে প্ৰয়োজন হ'ব এনেকুৱা টাইপৰ আমি এটা বনাই দিছোঁ ভল্টিউব চাইকেলৰ ভল্টিউব আৰু আমি এনেকুৱাকৈ এমচিল মাৰি বটলত সোপাটোত ফিক্স কৰি লৈছোঁ এতিয়া মোৰ লগত আছে তন্ময় আৰু মিন্ময় তন্ময়ক মাতিছোঁ যোগাৰখিনি দি কৰি এনেকুৱা ধৰণৰ আমি কেইটামান ৱাটাৰ বটল লৈছোঁ আৰু এইটো কৰি এনেকৈ কাটি লৈছোঁ আমি দুটা বটল ল'ম তাৰপিছত আমি সোপাটো লগাই আমি তাক প্ৰেছাৰাইজ কৰিম তাৰ কাৰণে আমি বটলটো মানে তলত এনেকৈ লগাই লৈছোঁ এনেকৈ আমি এমচিল আৰু লুগান বুলি কয় আমি ভল্টিউবৰ যোনটো ভাল্ভ থাকে টিউবত লাগি থাকে সেইটো আমি এনেকৈ বটলৰ মাজতে ফিক্স কৰি লৈছোঁ এতিয়া বলক আমি চিম্পলি ইয়াতে এতিয়া কনচেপ্টটো হ'ল আমি পানী ভৰাম ভৰাই দেখুৱাইছোঁ এইটো পুৰা আমাৰ ইয়াত এনেকৈ লাগিব তাৰপিছত চিম্পলি এইটো আমি ইয়াত এনেকৈ লগাম ফিক্সড এইটো বৰ্তমান ফিক্সড হৈ আছে এতিয়া আমি ইয়াত অলপ পানী ভৰাম अरे कहना क्या चाहते हो মই প্লিজ পানী দিলো My friends are toxic, all ambition is so rude and all